BPFआ 20,000 हेक्टरनिबो बारा हायाव साहा बागान राबार बागान खालामदों। তেওঁলোকে 1,50,000 বিঘাতকৈ বেছি মাটি ইনক্ৰছ কৰি পেলাই চাহ বাগান ৰাবাৰ বাগান ৰুইছে য'ত more than 20,000 হেক্টৰ। बोसोराव 85 मिलियन केजिनिबो बारा साहा फानोब्लाबो रायजो राजाफोरनो 5 पैसाबो होआ। मिलियन केजि 85 मिलियन केजि তেওঁলোকে চাহপাত উৎপাদন কৰে কিন্তু 5 পইচাও তেওঁলোকে জনসাধাৰণৰ সহায়ৰ কাৰণে কাম কৰা নাই বা ৰেভিনিউ হিচাপে দিয়া নাই। बे बाथ्राखौ बुंदों EM रन्जित बसुमतारिया। थारैनो बिटिआर सरकारनि नाजानायाव दिनैसिम गोबां रायजो राजाफ्रा आयेन बायदियै हानि फोरमानलाइसि हा पट्टा आरो हानि नामजारि मोनगासिनो। बेखौ मख'थारनांगोन दि थांनाय 17 बोसोराव BPF सरकारा रायजो राजाफोरनो हा होनो हायैखौ बिटिआर सरकारा 3 बोसोरावनो गोबां रायजो राजानो हा राननानै दिन्थिगासिनो। गोबां दैदेनगिरिफोरनि बुंनाय बादिब्ला BPF दोलोनि दैदेनगिरिफ्रा रायजोफोरनो हा होआलासिनो गाव गावनि मुलाम्फानि थाखायसो साहा बागान राबार बागान खालामना लादों जायखौ रायजो राजाफ्रा थाइसेबो मुलाम्फा जाया। बेखौनो दिनै फिन रायखांबावदों EM रन्जित बसुमतारिया। চাগে ঈশ্বৰৰ আশীৰ্বাদ বুলি ক'ব লাগিব আৰু আপোনালোকৰ মাধ্যমেৰে আমাৰ অসমবাসীক 2001 চনৰ ফৰেষ্ট 2001টো নিৰ্ভৰ কৰি পেলাই যিসকল ফৰেষ্ট এৰিয়াত আছে তেওঁলোকক আমি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত লেণ্ড টাইটেল চাৰ্টিফিকেট দিবলৈ সক্ষম হৈছোঁ। আজি আমি টোটেল দিছোঁ 6,322 তাৰে হ'ব আপোনাৰ 25,615 বিঘা 14 বিঘা মাটি। গতিকে খুব ভাল লাগিছে কিয়নো মাটি হ'ল আমাৰ জীয়াই থকাৰ ভূমুক, আমাৰ জীয়াই থকা আমাৰ কি কয় ভৱিষ্যত সম্পূৰ্ণ মাটিৰ ওপৰত নিৰ্ভৰ হোৱাৰ কাৰণে আমি মাটিটো আমাৰ চৰকাৰে বেছি গুৰুত্ব সহকাৰে লৈছে আৰু যিকোনো সমস্যা আমাৰ চৰকাৰৰ দিনত আৰু 2.5 বছৰ আছে। আমি সেই 2.5 বছৰৰ ভিতৰত পৰাপক্ষত আমি 100%ই কৰিম কিন্তু কিবা এটা টেকনিকেল প্ৰব্লেমৰ কাৰণে যদিও হেৰি হয় আমি 90%টো কৰাৰ কাৰণে সক্ষম হ'ম বুলি আমি আশাবাদী। হাইকোৰ্টৰ যি অৰ্ডাৰ 2005 চনৰ পাছত যিসকলে ইনক্ৰছ কৰিছে তেওঁলোককতো আমি ৰেহাই দিয়া নহ'বই। আৰু বিৰাট দুৰ্ভাগ্যজনক কথাটো হ'ল মই আগতো আপোনালোকৰ সন্মুখত আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে মই বহুত কথা কৈছোঁ। BPFে আমাৰ জনসাধাৰণক মাটি দিবলৈতো ইচ্ছা নাছিলেই BPFৰ লিডাৰবিলাকে, কিন্তু তেওঁলোকে 1,50,000 বিঘাতকৈ বেছি মাটি ইনক্ৰছ কৰি পেলাই চাহ বাগান ৰাবাৰ বাগান ৰুইছে য'ত more than 20,000 হেক্টৰ। আৰু সেই মাটিত তেওঁলোকে যিখিনি চাহ বাগান ৰাবাৰ বাগান বনাইছে মাটিৰ খাজনাটো দিয়া নাই আৰু তেওঁলোকে বছৰত more than 85 মানে মিলিয়ন কেজি 85 মিলিয়ন কেজি তেওঁলোকে চাহপাত উৎপাদন কৰে কিন্তু 5 পইচাও তেওঁলোকে জনসাধাৰণৰ সহায়ৰ কাৰণে কাম কৰা নাই বা ৰেভিনিউ হিচাপে দিয়া নাই। এইটো আমি ষ্টাডি কৰি আছোঁ। ইনকুৱাৰী কমিটি বহোৱা হৈছে আৰু চাহ বাগানবোৰ আমি ইকনমিকেলি দুৰ্বল হোৱাৰ কাৰণে ডিষ্ট্ৰয় কৰিম নকৰিম সেইটো আমি পাছৰ সিদ্ধান্ত ল'ম। কিন্তু য'ত আমাৰ সেইবোৰ চাহ বাগানত 90,000 মানুহে ইনভল্ভ হৈ আছে, ফেমিলি ইনভল্ভ হৈ আছে। তথাপিও আমি আমাৰ আওতাত আনি পেলাই সেই বস্তুটো কেনেকৈ কৰা হ'ব আৰু ৰেভিনিউটো আমি কেনেকৈ অলপমান ডেভেলপ কৰা হ'ব এইবোৰ কথাটো আমি আলোচনা কৰি আছে। আমাৰ ইনকুৱাৰী কমিটি বহিছে, অলৰেডি ষ্টাডি কৰিছে, খুব সোনকালে ৰিজাল্টটো পাব। এতিয়া যিবিলাক BPFৰ ইনকাৰেজমেণ্টত ফৰ এক্সাম্পল আপুনি যদি চায় প্ৰমীলা বা ৰাণী বাইদেৱে নিজৰ নামত নহয় অন্য এজন ব্যক্তিৰ নামত তাত তামোল ৰৈ আছে উল্টাপানী এৰিয়া। কি কয় কি আছিলে নামটো হাগ্ৰামাৰ খুৰলালিটো মুনমুন না চুনমুন মুন। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव दं नामा? जुदि नोंथाङा देहायाव सानाय सुनायजों भुगिनांगासिनो अब्ला नोंथांनि थाखाय गोजोनथाव खौरां। नोंथांनि थाखाय दं SI निउर' थेरापि सेन्टार। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो सानाय सुनाय बेरामखौ फाहामथाय लानो हागोन।
ট্ৰিটমেণ্ট পাইছোঁ লগে লগে মোৰ মানে শৰীৰটো মানে একদম ফ্ৰী হৈ গৈছে। খোজ কঢ়াত খুব অসুবিধা আছিলে ছাইডটো মোৰ একেবাৰে মানে বহুত বেয়া আছিলে মানে খোজকাঢ়িব মানে ভালকৈ পৰা নাছিলোঁ। ইয়াত মোটামুটি 3 দিন আহিয়ে মই ভালকৈ খোজকাঢ়িব পৰা হৈছোঁ। सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बायदि बेरामखौ बे सेन्टाराव फाहामनाय जायो। एसआइ निउर' थेरापि सेन्टारा चिरांनि बेंटल सापागुरियाव दं। बे सेन्टाराव थानानैबो फाहामथाय लानो हानायनि सुबिदा दं। जुदि नोंथाङाबो फाहामथाय लानो लुबैदोंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजोङै जगाजग खालामनो हागोन।